হেল্ল' বন্ধুসকল, আজি আমি কথা পাতিম এজন ৰেপাৰৰ ওপৰত, যিজন ৰেপাৰ হৈছে হনী সিঙৰ বাওঁফালৰ গুটি ডিজে মিনাল ৰেপাৰ। আৰু তেওঁ দিলে কেৰী মিনাটিক চেলেঞ্জ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। हेलो फ्रेंड्स, इट्स मी डीजे मिनार इंटरनेशनल रैपर और आज मैं बताने কি ৰেপাৰ নেকি? তুমি মানে এমিনিমৰ পৰা একদম পুৰা ইনস্পায়াৰ হৈছা। হনী সিঙৰ গান পুৰা গাই দিছা। হনী সিঙৰ নিচিনা তুমি হ'ব পাৰিবা ৰেপাৰ, তোমাৰ আছে ভৱিষ্যত। আহা ভিডিঅ'টো পিছৰকণ চাওঁ। हेलो फ्रेंड्स, इट्स मी डीजे मिनार इंटरनेशनल रैपर और आज मैं बताने जा रहा हूँ कुछ रोस्टर धीरू मोंची केरी मिनाटी को। तुम क्या टिकटॉक को रोस्ट करोगे? टिकटॉक जिंदाबाद है, जिंदाबाद था और जिंदाबाद रहेगा। और अब मैं यूट्यूब में भी आ चुका हूँ, तुम सबका बैंड बजाने जा रहा हूँ यूट्यूब में। तुमने तो केरी मिनाटी को चैलेंज कर दिया, अब तेरा का होगा कालिया। আৰে তুমি কৰি দিলা কেৰী মিনাটিক চেলেঞ্জ, তোমাৰ কি হ'ব এতিয়া ভাবি চোৱা নিজে এবাৰ। কেৰী মিনাটিয়ে যদি তোমাক উল্টাই ডিছ দিবলৈ হয়, তুমিতো গলা, তুমিতো চেছ, তোমাৰ চেছ। আৰু কি তুমি ইউটিউবত আহি গ'লা? মাই গড, তুমি ইউটিউবত আহি গ'লা। ইউটিউবত আহি কি কৰিছাহি? এই বান্দৰৰ টাইপ জঁপিয়াইছাহি আৰু মানে গৰু টাইপ হেম্বেলিয়াইছাহি। আহা তেতিয়াহ'লে আমিও চাওঁ তোমাৰ ইউটিউবৰ এটা ভিডিঅ'। আহক বন্ধুসকল, এওঁৰ ইউটিউবৰ ভিডিঅ'টো আমি এনজয় কৰোঁ, যোনটোত এওঁ ৰেপ গাইছে হনী সিঙৰ ইছে কেহেতে হিপ আপ। আহক তেতিয়াহ'লে চাওঁ আমি ৰেপটো। इसे कहते हैं हिप हॉप, किसे 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 कहते हैं हिप हॉप, इसे 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 कहते हैं हिप हॉप। একদম ধুনীয়া এণ্ট্ৰি মাৰিছা অটৰত উঠি আহি, আৰু তুমি পিন্ধিছা চুৰিয়া লগত এটা চাৰ্ট। অ' মাই গড, ইছে কেহেতে হিপ হপ গাইছা, বুজিলোঁ। কিন্তু তোমাৰ ছাইডত যে চুলি তুলি মেলি যে এটা বান্দৰৰ আগতে জঁপিয়াই আছে, সেইটো কেলে আছে ভিডিঅ'ত, কেলে আছে? আৰে তুমি কি কৰিছা? কি ৰেপ মাৰিছা? বাহ, চব মানুহ পাগল হৈ গৈছে তোমাৰ ৰেপ শুনি। আহক বন্ধুসকল পিছত অকণ শুনো। हिप हॉप, इसे कहते हैं हिप हॉप, इसे कहते हैं हिप हॉप, इसे कहते हैं हिप हॉप, इसे कहते हैं। তোমাৰ ছাইডত থকাটো উইজ খালিফাৰ ভায়েক নি বাৰু? দেখাত একদম উইজ খালিফাৰ ভায়েক, একনৰ ককায়েক যেনেই লাগিছে। একদম চুলি তুলি মেলি গোটেইটো। আৰু কি ৰেপ গাইছা ঐ! হনী সিঙে যদি তোমাৰ ৰেপটো শুনে ন, মৰি থাকিব বে, মৰি থাকিব। মক্কেল হয় বে। তুমি আকৌ চেলেঞ্জ দিছা কেৰী মিনাটিক, ৰেপ মাৰিছা এইটো। আৰে কেৰী মিনাটিৰ যোনটো ৰেপ আছিলে, যোনটো গাইছিলে, সেই ৰেপটোতকৈও বহুত ফকটীয়া লাগিছে। हिप हॉप, इसे कहते हैं 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 हिप हॉप, যোনটো মানে হেৰিত আছে, তোমাৰ লগত যোনটো নাচিছে উইজ খালিফা ভায়েকটো, সি বৰ বেলেগ জাপ মাৰিছে আকৌ। আৰু তুমি হনী সিঙৰ হিপ হপৰ গোটেই লিৰিক্সেই লিলিমাই কৰি দিলা দেখোন। লিৰিক্সৰ লগত লিলিমাই কৰি দিছা। ধিনচাক পূজাৰ ভূত লাগি গৈছে তোমাৰ গাটো ন? এনেকে হ'ব? তুমি কি বনাইছা ৰেপ? বৰ বেলেগ ৰেপ মাৰিছা আকৌ দেই। এপিনে দিয়া কেৰী মিনাটিক চেলেঞ্জ, এপিনে মাৰা ইমান ধুনীয়া ৰেপ। साला मक्केल। शुरू किया मैंने एज ए म्यूजिक डायरेक्टर। आज मेरे यार बड़े बड़े एक्टर, वैसे बॉलीवुड में मेरी रेगुलर पिक्चर है, पर सुपरहिट पिक्चर का यो एक्स फैक्टर, ये मैंने कहता वो खूब भी मानते। मेरे यार दोस्त बड़े बड़े एक्टर, সেইকাৰণে তোমাৰ ছাইডত এমিনিমৰ ককায়েকৰ ভায়েকৰ পিতেকৰ মোমায়েকৰ জীয়েকৰ পুতেকৰ উইজ খালিফাৰ ভায়েকটোৱে নাচি আছে। তোমাৰ কমটি ধুনীয়া ডাঙৰ এক্টৰ, তুমি কি গাইছা গমেই পোৱা নাই, জঁপিয়াব লাগে জঁপিয়াই আছে আৰু ন?
মিউজিক ডাইৰেক্টৰ সুৰকিয়া মেনেজ মিউজিক ডাইৰেক্টৰ আৰে তুমি কোনখন চিনেমাৰ কোনটো মিউজিক ডাইৰেকশ্যন কৰিছিলা কোনটো মিউজিক তুমি ডাইৰেক্ট কৰিছা কোৱাচোন কোৱা বৰ ধুনীয়া লাগিছে তোমাৰ মিউজিক কেইটা শুনি মাই গড কি ৰেপ মাৰিছা ইছ राम 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 ओ जो कुछ भी हो आज को तो माय फैंस जो भी मैं बोला वो मैं करके दिखाऊंगा मेरे लिए दुआ करो मैं ग्रैमी ले आऊंगा कुरान बजरंगबली की देसी घी की बंदी शिखर पर बताऊंगा जस्ट स्टे ओ तुम्हारे আছে দুৱা আছে তোমাক সোনকালে কেৰিমিনালে ৰোষ্ট কৰক আৰু তোমাৰ ফালি দিয়ক হানে তুমি কি মানে ৰেপ মাৰিছাও হনি সিঙে শুনিলে হসা মৰি থাকিব ग्रैमी ले आऊंगा यो ग्रैमी है ने ओ माय गॉड केमिनाटे जोनदिना रोस्ट करिब তোমাৰ ফাটি যাব কেমিনাটিক চ্যালেঞ্জ কৰি দিছলা যে কেমিনাটে নতুনকে যে তাইছে ইয়ালগাৰ শুনি চাবা হেতু হা আৰু কি কৰিছা কি লিৰিক্সৰ মাজত কি লিলিমাই কৰি দিছা ও তুমি নোৱাৰিছো তোমাৰ গান শুনিব আৰু দেই हिप हॉप इसे कहते हैं 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 हिप हॉप पहले गाना सुना मैंने जब एक्टर उसने कहा था सवाल गोलू व्हाट द डैम इज दैट रात भर तक गाना कानों में बजाया तब जाके मुझे थोड़ा समझ आया एमिनेम स्मॉल डॉग जैसी इजी बॉलीवुड में नहीं हिप हॉप में थी जी हिप हॉप का समझ मेरे दिए में थी आई एम फीलिंग सो हाई बेबी सो मच स्ट्रेस फ्री चौक जी हाइजीनिक वाला नाटक चटक मुझसे नहीं होता 7 दिन ना आओ মানে লিৰিক্সৰ লগত পুৰা খেলি মেলি কৰি দিছা হয়নে লিৰিক্সৰ কি একদম লিৰিক্সটো খাই দিছা আৰু ন কসম বজৰংবলী কি গাইছা তুমি নিজে গম পাইছা আৰু কোনেও গম পোৱা নাই আৰু কি হিপ হপটো ভালকে নাই কোৱা হিপ হপ তেনেকৈ কৈছা কি হ'ব এনেকৈ তুমি ৰেপ চেপ নকৰিবা আৰু কেৰিমিনাটিক যি চেলেঞ্জ দিলা ভুলতে দিলোঁ বুলি কৈ থৈ দিয়া সি ৰোষ্ট কৰিলে তুমি চেছ হৈ যাবা বন্ধুসকল আজি যদি ভিডিঅ' চাই অলপ হ'লেও আপোনালোকক হহুৱাব পাৰিলোঁ অলপ হ'লেও যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু প্লিজ লাইক কৰি দিব আৰু এটা কমেণ্ট লিখি দিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ